বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আছামিজ ফুড মেকাৰ। আজি মই বনাবলৈ গৈ আছোঁ মান কচু আৰু ৰৌ মাছ। বলক তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই এয়া মান কচুখিনি কাটি ল'লোঁ। ইয়াত আছে এইখিনি শাক পাত হয়, এইখিনিত আছে নৰসিংহৰ পাত আৰু শুকলতি, পাৰ্বতী পাত, তাৰপিছত আছে এইটো বঙালী বাখৰ যে কয়, বঙালী বাখৰ পাত। আৰু এইখিনি মই মছলা পিচি ল'লোঁ, জলকীয়া আৰু আদা, জালুক এইখিনি পিচি ল'লোঁ। এয়া নহৰু, এয়া পিঁয়াজ এটা কাটি ল'লোঁ। এইখিনি মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই এয়া পিঁয়াজখিনি দিছোঁ ইয়াত তেলত প্ৰথমে পিঁয়াজখিনি দি ল'ব, তাৰপিছত লগতে তেজপাতকেইটা দি দিব। এয়া এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা কৰি ভাজি ল'লোঁ। লৈ এতিয়া ইয়াত মই পিছা নহৰুখিনি দিম। এয়া পিছা নহৰুখিনি দি দিলোঁ। এতিয়া আকৌ অকণমান ভাজি ল'ব। এয়া বন্ধু বান্ধৱীসকল, এতিয়া ইয়াত কচুখিনি লাহেকৈ ঢালি দিব। দি অলপ লৰাই দিব ধুনীয়াকৈ। এয়া লৰাই দিলোঁ। দিয়াৰ পিছত আপোনাৰ শাক পাতখিনি যে কাটি থৈছিলোঁ, শাক পাতখিনি ইয়াত দিম। এইখিনি শাক পাতখিনিও দি ল'লোঁ। এতিয়া ধুনীয়াকৈ লৰাই দি ইয়াত এতিয়া মই নিমখ দিম। এতিয়া ইয়াত জোখমতে নিমখ দি ল'ব। নিমখ দিয়াৰ পিছত অলপ ধুনীয়াকৈ এক ঢাকি দিব। কচুখিনি ভাজা এয়া হৈছে। মই পিচি থৈ দিয়া মছলাখিনি এতিয়া আদা, জলকীয়া আৰু জালুক একেলগে পিচি থৈছিলোঁ, এইখিনি ইয়াত দিলোঁ। এতিয়া মই দিম ইয়াত হালধি। এয়া হালধি দিলোঁ। দি অকণমান লৰাই ল'ব ধুনীয়াকৈ। এয়া কচুখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত এই গৰম কৰি থোৱা পানীখিনি জোখমতে ইয়াত দি দিম। এতিয়া পানী দিলোঁ জোখমতে। এতিয়া উতলি আছে। এতিয়া মই মাছখিনি ইয়াত দিম। বন্ধু বান্ধৱীসকল, এয়া হৈছে। এতিয়া এয়া হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। অন্য এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।